गसाइगाव महकुमानि सेंमारि जियागुरि फोनांजाबनाय दालांखौ दै बानाया सिफायनायाव ओनसोलनि रायजो राजाफ्रा जोबोद जेंनायाव गोग्लैदों। ओनसोलनि थांलाय फैलाय खालामनायनि गाहाय लामानि दालाङा बायनायाव सेंमारि जियागुरि जाम्बुगुरि बरबादा बाथारमारि कसुगाव मध्यनगर जयमागाव खान्थालगुरि बायदि ओनसोलनि सुबुंफोरा जोबोद राहा गैयै जादों। ओनसोलनि रायजोफोरा दा दालांखौ थाबैनो बानायनानै होफिननांगौ होननानै सोरखारनाव दाबि खालामदों। दैया थांनाय हरावहाय बे दालांखौहाय सिफायनानै लांबाय। बे दालां बायनायाव जोंहा बे ओनसोलनि रायजो राजाफ्रा गोबां खहा जानायखौ जोङो नुनानै जोङो बे मिडियानि थ्रुयै जोङो सरखारनिसिम खावलायहरदों जेन' बे खम समनि गेजेराव जोंनि बे सिफायना लांजानाय दालांखौ जोंनो रिपेयारिंनि माबा मोनसे ব্যৱস্থা খালামনাनै होयो। আমি যিখন দলঙৰ ওপৰত থিয় হৈ আছোঁ, এটা আমাৰ এই অঞ্চলৰ এটা খুব এটা মানে সবৰে এটা দৰকাৰী এটা দলঙেই হয়। গতিকে আমাৰ এই অঞ্চলৰ পৰা এইফালে কচুগাঁও উন্নয়ন খণ্ড তথা আমাৰ জিয়াগুৰি বৰবাদাৰ পৰা আমাৰ জাম্বুগুৰি এম ই আৰু হাইস্কুললৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ বাবে একমাত্ৰ এই দলঙেই হয়। গতিকে যোৱা ৰাতি এইকেইটাদিন প্ৰবল বৰষুণত পানীৰ মেটেকা আহি আমাৰ এই মানে যিটো কাঠৰ দলং, এই কাঠৰ দলংখন ৰাতিৰ ভিতৰত উঠাই লৈ যায়। গতিকে এই কাঠৰ দলং উঠাই লৈ যোৱাত আমাৰ এই অঞ্চলৰ কাৰণে এটা খুব এটা দুখৰ বিষয় হৈ পৰিছে। যিটো আমাৰ ছাত্ৰ ছাত্ৰী আৰু আমাৰ এইখন অঞ্চলৰ পৰা যিটো কচুগাঁও উন্নয়ন খণ্ডলৈ অহা যোৱাৰ এটা আমাৰ যাতায়াতৰ ব্যৱস্থা এই দলঙৰ ওপৰেদি কৰা হয়। গতিকে এইখন দলং ভঙাত এতিয়া আমাৰ এই অঞ্চলৰ ৰাজ্যৰ কাৰণে এটা মানে বিশেষ অসুবিধা হৈ পৰিছে। গতিকে মই অনুৰোধ কৰিব বিচাৰিছোঁ যিটো আমাৰ বিভাগীয় কৰ্তৃপক্ষই আমাৰ এইখন অঞ্চলৰ প্ৰতি দৃষ্টিগোচৰ কৰি অনতিপলমে এইখন দলঙৰ ওপৰেদি অহা যোৱা বা যাতায়াত কৰাৰ এটা বিশেষ ব্যৱস্থা যাতে কৰাই দিয়ে তাৰ দুখৰ বিষয়। আজি ৰাতি আমাৰ এই নদীৰ দলংখন চেংমাৰি আৰু মাজতে পাথৰবাৰী দলংখন নদী লৈ গ'ল পানীখন। গতিকে আমি চৰকাৰত অনুৰোধ জনাওঁ যে অতি সোনকালে আমাৰ দলংখন ৰিপেয়াৰিং কৰি দিলে ভাল। আমাৰ এই ৰাস্তাখন বহুত মানুহ অহা যোৱা, কিয়নো আমি ছাত্ৰ ছাত্ৰী এই জামুগুৰি হাইস্কুলত আহি থকা বহুত অসুবিধা হ'ব। गसाइगावनिफ्राय सनाराम मुसाहारिनि रिपर्ट, समनि रादाब।